হেল্ল' এভৰিৱান মই জিমা কলিতাই আজি পুনৰ আপোনালোক সকলোকে মোৰ চেনেল গ্ৰীণ স্পেচিছলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৰে ভাল আজিৰ এই ভিডিঅ'ত আমি কথা পাতিম কেইবিধমান এনে প্লাণ্টছৰ বিষয়ে যাক আমি ঘৰৰ ভিতৰতে খুব কম পোহৰত লগাব পাৰোঁ আৰু খুব সহজভাৱে ইয়াৰ যত্ন ল'ব পাৰোঁ যেহেতু মোৰ এই টেবুলখনত দিনটো মিডিয়াম লাইট আহি থাকে আৰু ডাইৰেক্ট সানলাইট নাহে গতিকে মই সেই হিচাপে এনে কিছুমান প্লাণ্টছ বাছি লৈছোঁ যিবোৰ মিডিয়াম লাইটত খুব ধুনীয়াকৈ চলি থাকে আপোনালোকেও যদি এনেদৰে যিকোনো টেবুলৰ ওপৰত একেলগে প্লাণ্টছ ৰাখিব বিচাৰে তেন্তে একে ধৰণৰ পোহৰত জীয়াই থকা প্লাণ্টছ বাছি ল'ব আৰু যেহেতু আমি ইয়াক ঘৰৰ ভিতৰত লগাম সেইবাবে ই দেখাটো চকুত লগা ৰং বিৰংগী হ'ব লাগিব গতিকে মই কেৱল সেউজীয়া পাতৰ প্লাণ্টছ নাৰাখি গুলপীয়া লগতে বিভিন্ন ধৰণৰ ৰঙৰ প্লাণ্টছ বাছি লৈছোঁ গতিকে আহক পলম নকৰি এটা এটাকৈ চাওঁ মইনো কি প্লাণ্টছ মোৰ টেবুলখনৰ ওপৰত ৰাখিছোঁ প্ৰথমে মই চিংগোনিয়াম বা এৰ'হেড প্লাণ্টৰ দুটাকৈ ভেৰাইটি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ ইয়াৰ বহুতো ভেৰাইটিজ পোৱা যায় আৰু ইয়াৰ যত্ন বৰ বেছি ল'ব নালাগে বাবে ইয়াক সকলোৱে লগাব পাৰে চিংগোনিয়াম প্লাণ্টৰ ওপৰত সম্পূৰ্ণ ডিটেইল ভিডিঅ' মোৰ চেনেলত উপলব্ধ আছে মই ডেছক্ৰিপশ্যনত দিয়া লিংকৰ জৰিয়তে আপোনালোকে ভিডিঅ'টো চাব পাৰে এইজোপা হ'ল হোলি চিংগোনিয়াম আৰু এইজোপাও এজোপা চিংগোনিয়াম যাক পিংক নিয়ন চিংগোনিয়াম বুলি কয় চিংগোনিয়ামৰ সকলোবোৰ ভেৰাইটি মিডিয়াম লাইটত খুব ধুনীয়াকৈ বাঢ়িব পাৰে আৰু পানীৰ ক্ষেত্ৰত ইয়াক তেতিয়াহে পানী দিব যেতিয়া ইয়াৰ মাটিৰ ওপৰৰ ভাগ অলপ শুকোৱা যেন হয় দ্বিতীয়তে এয়া হ'ল মানি প্লাণ্ট মই দুজোপা মানি প্লাণ্ট মোৰ টেবুলখনত থৈছোঁ এজোপা হ'ল গোল্ডেন পথোছ আৰু আনজোপা নিয়ন পথোছ মানি প্লাণ্ট এনে এবিধ প্লাণ্ট যি সকলোৰে ঘৰত থাকেই কিয়নো ইয়াৰ যত্ন লোৱাটো একেবাৰে সহজ মানি প্লাণ্টৰ সকলোবোৰ ভেৰাইটি মিডিয়াম লাইটত খুব ধুনীয়াকৈ বাঢ়ে আৰু পানীও বৰ বেছি দি থাকিবলগীয়া নহয় মাটিখিনিৰ ওপৰৰ ভাগ অলপ শুকালেই পানী দিব মন কৰিব যাতে মাটিখিনি সম্পূৰ্ণ শুকাই নাযায় লগতে মই ড্ৰেছিনাৰ দুটাকৈ ভেৰাইটি ৰাখিছোঁ এইজোপা হ'ল ড্ৰেছিনা চেণ্ড্ৰিয়ানা যাক সকলোৱে লাকি বেম্বু প্লাণ্ট বুলি কয় চিংগোনিয়াম আৰু মানি প্লাণ্টৰ দৰে ইউ মিডিয়াম লাইটত খুব ধুনীয়াকৈ বাঢ়ে ইয়াক বহুতে পানীটো লগায় পানীটো ই খুব ধুনীয়াকৈ বাঢ়ে দেখিছেনে ইয়াৰ শিপাবোৰ কিমান ধুনীয়া লাগিছে পানীত লগালে মন কৰিব যাতে ইয়াৰ পানীখিনি আপুনি 4 দিনৰ মূৰে মূৰে সলাই দিয়ে আৰু যদি মাটিত দিয়ে তেনে ক্ষেত্ৰত ইয়াৰ মাটিখিনি সম্পূৰ্ণ শুকোৱাৰ আগতে পানী দিব এয়া হৈছে ড্ৰেছিনা ফ্ৰেগ্ৰেন্স ইয়াকো আমি মাটি আৰু পানী দুয়োটাতে লগাব পাৰোঁ মই পানীতে দিছোঁ আৰু লাকি বেম্বুৰ দৰে ইয়াৰ যত্ন একেধৰণে ল'ব পাৰি আৰু এইজোপা হৈছে এগ্লোনেমা স্নো হোৱাইট ই ল' লাইট অৰ্থাৎ একেবাৰে কম পোহৰ পৰা জেগাটো থাকিব পাৰে যদিও মিডিয়াম লাইট পোৱা জেগাত ৰাখিলে ইয়াৰ গ্ৰ'থটো খুব ভাল হয় আৰু পানীৰ ক্ষেত্ৰত মন কৰিব যাতে ইয়াৰ মাটিখিনি 90% শুকাই গ'লেহে পানী দিয়ে আৰু ই হৈছে ক্ল'ৰ'ফাইটাম যাক আমি সকলোৱে স্পাইডাৰ প্লাণ্ট বুলি কওঁ আৰু ইয়াকো ভালদৰে বাঢ়িবলৈ মিডিয়াম লাইটৰ প্ৰয়োজন হয় ইয়াক বৰ বেছি ফাৰ্টিলাইজাৰৰ প্ৰয়োজন নহয় মাত্ৰ পানীখিনি সময়মতে দিলেই হ'ল মন কৰিব যাতে পানী দিয়াৰ আগত ইয়াৰ মাটিখিনি সম্পূৰ্ণ শুকাই নাযায় আৰু এইজোপা হৈছে ফিলডেণ্ড্ৰন মাইকনছ ইয়াৰ মই আজি পৰা 2 মাহ আগতে কাটিং লগাইছিলোঁ আৰু সেই সময়ত ইয়াৰ এটাও পাত নাছিলে আৰু এতিয়া লাহে লাহে ইয়াৰ পাত এটা দুটাকৈ আহিবলৈ লৈছে আৰু সেয়া দেখি মই খুবেই সুখী ইয়াক আপোনালোকে মিডিয়াম লাইট পোৱা জেগাত ৰাখিব আৰু মাটিখিনি সম্পূৰ্ণ শুকোৱাৰ আগতে পানী দিব আৰু এয়া মই আপোনালোকক মোৰ টেবুলৰ ওপৰত থকা সকলোখিনি প্লাণ্টছ দেখুৱালোঁ আৰু আপোনালোকে দেখিলে যে সকলোখিনি প্লাণ্টছৰ যত্ন প্ৰায় একেধৰণে ল'ব পাৰি গতিকে এনেদৰে যদি একেধৰণৰ পোহৰ বা পানীৰ দৰকাৰ থকা প্লাণ্টছবোৰ আমি একেলগে ৰাখোঁ আমাৰ যত্ন লোৱাটো খুবেই সহজ হৈ পৰে আৰু ফাৰ্টিলাইজাৰৰ ক্ষেত্ৰত সকলোখিনি প্লাণ্টছকে বৰ বেছি ফাৰ্টিলাইজাৰৰ প্ৰয়োজন নহয় আপোনালোকে 2-3 মাহৰ মূৰত চিউইড সলিউশ্যন বা ভাৰ্মি কম্পোষ্টেৰে ফাৰ্টিলাইজ কৰিব পাৰে আৰু মই
মই ভিডিঅ'ত দেখুওৱা সকলোবোৰ প্লাণ্টছকে হিউমিডিটি অৰ্থাৎ আৰ্দ্ৰতাৰ প্ৰয়োজন হয় গতিকে সেই আৰ্দ্ৰতা বজাই ৰাখিবলৈ আমি দিনত এবাৰ বা দুবাৰকৈ পানীৰে স্প্ৰে কৰিব পাৰোঁ ই আৰ্দ্ৰতা বজাই ৰখাৰ লগতে সকলো প্লাণ্টছৰ পাতবোৰ চাফা কৰি ৰাখিব এয়া আপোনালোকে দেখিলেনে একে ধৰণৰ বা একে প্ৰয়োজন থকা প্লাণ্টছসমূহ একেলগে ৰাখিলে আমাৰ কিমান সুবিধা হয় গতিকে আজিলৈ ইমানেই আশা কৰোঁ মোৰ ভিডিঅ'টি চাই আপোনালোকে ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব